আমি চাব লাগিব যে ভূটানৰ পৰা যিখিনি পানী নামি আহে তাক আমি কেনেকৈ চেনেলাইজ কৰিব পাৰোঁ যাতে ইয়াত ভৱিষ্যতে গৰাখহনীয়া হ'ব নোৱাৰে। তাৰ কাৰণে এটা উপযুক্ত প্ৰজেক্ট বনাবৰ কাৰণে মই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছোঁ আৰু তেওঁলোকৰ পৰা প্ৰজেক্ট আহি পালে আমি এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ম। যিসকল কেম্পত আছিলে মই সুধিছিলোঁ তেওঁলোকে কেম্পত থকা অৱস্থাত ভালেই ৰিলিফ পোৱা বুলি মোক জনাইছে। ইতিমধ্যে কেম্পত থকা সকলো পৰিয়ালৰ বেংক একাউণ্টত ৩,৮০০ টকা জমা হৈছে। 15 তাৰিখৰ ভিতৰত যাৰ যাৰ ঘৰ ভাঙি গ'ল তাৰ আমি ৰিপৰ্ট পাম। আগষ্ট মাহৰ ভিতৰত যাৰ যাৰ ঘৰ ভাঙি গ'ল তেওঁলোকক আমি সহায় কৰাৰ ব্যৱস্থা কৰিম আৰু ষ্টুডেণ্টসকলৰো আমি নাম লৈছোঁ যাতে তেওঁলোকৰ বেংক একাউণ্টতো বা তেওঁলোকৰ দেউতাক মাকৰ বেংক একাউণ্টতো আমি কিতাপ পত্ৰ কিনিবৰ বাবে আমি সহায় আগবঢ়াব পাৰোঁ। মই ভাবোঁ যে অহা বছৰৰ আগে আগে আমি ইয়াতে কিছু ব্যৱস্থা ল'ব লাগিব যাতে আৰু গৰাখহনীয়া নহয়। ইয়াত বছৰ বছৰৰ পৰা এনেকুৱা বান প্ৰতিৰোধৰ কাৰণে বান দিয়া পৰিলক্ষিত হয়, কিন্তু ভূটানৰ পৰা যেতিয়া পানী নামে খৰচৰতাভাৱে আহি পেলাই সেইসমূহ বান উঠুৱাই নিয়ে। পানীক মথাউৰিয়ে এটা নিৰ্দিষ্ট সময়লৈকে ধৰি ৰাখিব পাৰে। তাতকৈ যদি বেছি কোনোবাবাৰ বৰষুণ হয় আৰু সেই বছৰ যদি অসমতো নিজৰো বৰষুণ হয় তেতিয়া পৰিস্থিতি জটিল হৈ পৰে। এইটো এটা ঘটনা আমি যোৱা 5-10 বছৰ লক্ষ্য কৰি আছোঁ আৰু যিহেতু ভূটানৰ পাদদেশত আমি আছোঁ গতিকে এই ধৰণৰ সমস্যা আমাৰ বাবে সদায় থাকিব। লাহে লাহে বিশেষজ্ঞসকলৰ লগত কথা পাতি সমাধান সূত্ৰও আমি উলিয়াই থাকিব লাগিব। এই অঞ্চলৰ পৰা 2021 চনৰ 23 জুলাই তাৰিখে প্ৰায় 42গৰাকীকৈ শিশু উদ্ধাৰ হৈছিল ছিকিমত। এইটো অঞ্চলৰ আপুনি নিজে খুব পদক্ষেপ লৈ ইয়াৰ ব্যৱস্থা কৰিছিলে, এই সন্দৰ্ভত কিবা খবৰ? ইয়াতে আমি ইতিমধ্যে এই অঞ্চলৰ ৰাইজে যাতে আৰু শিশুক এনেকুৱা কৰিব নালাগে, এইবাৰ আমি অৰুণোদয় আঁচনিত ইয়াৰ যথেষ্ট আদিবাসী লোকক আমি সামৰিবৰ বাবে এটা সিদ্ধান্ত লৈছোঁ। তাৰ উপৰিও চৰকাৰৰ এনৰেগা আঁচনিয়ে হওক, বিনামূলীয়া চাউল হওক, এই আঁচনিবিলাকো ইয়াত ইতিমধ্যে আৰম্ভ হৈছে। এডিশ্যনেলি ইয়াত ৰাইজৰ বাবে এটা স্কিল চেণ্টাৰ বনোৱাৰ কথাও আমি চিন্তা কৰি আছোঁ। বিশেষকৈ যোৱাবাৰ সমস্যা হৈছিল যে ভূটানত মানুহ যাব পৰা নাছিল কাম কাজ কৰিবৰ কাৰণে। এতিয়া ক'ভিডৰ পিছত ভূটানৰ পৰিৱেশ ভাল হোৱাৰ পিছত মানুহে জীৱিকাৰ ব্যৱস্থা পাব আৰু তেতিয়া মই ভাবোঁ এই সমস্যাবোৰ লাহে লাহে কমি যাব। এই পৰিয়ালসকলৰ লগত আজি দেখা কৰা, আজি মোৰ